কলজাদা কি হ'ল নকবা আৰু কালি বৰ দুখ পালো হে মই আপোনালৈ এতিয়া যিটো খবৰ আনিছো নহয় আপোনাৰ সকলো গা বিষ ভাল হৈ যাব মোৰ চকুত এজনী ধুনীয়া ছোৱালী আছে তাইৰ মুখেই চাব নে তাই হাঁহিয়ে চাব নে তাই জিভাই চাব তাইৰ চুলিয়ে চাব নে তাই ভৰিৰ নখেই চাব তাইৰ চকুৱে চাব নে কাণেই চাব কলিতাদা কিমান যে ধুনীয়া তাই সত্য তিনি সত্য কিন্তু এটা কথা কোৱাচোন টকা হলে অলপ খৰচ হব সেইটো কোনো কথা নাই এনেকুৱা শুভৰ সময়ত টকা পইচা খৰচ হোৱাটো কি কথা আছে কিন্তু হৰা তুমি সেই সুন্দৰীৰ নামটো যেনো ক'লা অঞ্জনা তুমি নহলে এটা কাম কৰিবা তুমি আমাৰ ঘৰলৈ গলে তুতুতকৈ দুবাৰ বেলটো বজাই দিবা তেতিয়া তুমি বুলি গম পালে মই দেউতাতকৈ আগতে আহি তোমাক মোৰ ৰুমত লৈ গৈ সোমামগে বুজিছা বুজিছো ৰ'বা মা মই চাই আহোঁ যোৱা চাই আহাগৈ ৰ'বা প্ৰণৱ গৈ আছো আহা বিলটো ইমানকে নবজাবাচোন মা আহি যাব নহ'লে প্ৰণৱ তুমি যে ইমান দেৰি কৰিছা নহয় মই কেতিয়াবা পৰা ৰখি আছো দেউতা ঘৰত নাই জানা বেগেটা ভিতৰলৈ যাওঁ চিধা আমাৰ ৰুমলৈকে যাম হা দেউতা তুমি মই আহক বাপেকে আজি যে কি হ'ব নহয় কোন অঞ্জনা দেউতা যে কি নহয় কলিং বেলটো ভালকে বজাব নাজানে বেল বজালে ওলাই আহিম বুলি ক'লে এতিয়ালৈকে তাই খবৰ নাই তুমি ইমান নহয় মানে মই আপোনাক জানো তুমি মোক কি হা মই যাওঁ দিয়ক কাম বেক কাম ইন বহা কি কাম আছে ইয়াত নহয় মানে কি নহয় মানে অঞ্জনাৰ লগত কিহৰ হলি গলি নাই মানে কি নাই মানে উঠ আরে এই রুবুল বাহ কিমান দিনৰ মূৰত যে তুমি আহিলা বাহ নতুন গাড়ী দেখোন হে এওঁ কোন ইমানবোৰ প্ৰশ্ন উত্তৰ একেলগে কেনেকে দিওঁ খুৰা এটা এটাকে সোধ ভিতৰতে বহি কথা পাতো ৰবুল সোমাই সোমাই কে প্লিজ খুৰা দেউ খুৰী নাই নেকি খুৰীদেউ আছে ভিতৰত মই খুৰী দেউ মাত দেখা দিওঁ খুৰী দেউ হেৰি বহক খুৰী দেউ আৰে ৰুবুল বাহিৰত গাড়ী এখন লোৱাৰ শব্দ শুনিছিলো তুমিয়ে আহিছা তাৰমানে গাড়ীখন ললা নেকি লোৱা বুলিয়ে ধৰকচোন সঁচা তেতিয়াহ'লে কিন্তু তুমি আমাক মিঠাই খুৱাব লাগিব এয়া কি মিঠাই ইমানবোৰ মিঠাই নাই মাত্ৰ 500 টকা হে না ৰবুল ডায়েবেটিছ হলে কিন্তু তোমাকে ধৰিম দেই হ'ব ধৰিব খুৰী অঞ্জনা নাই নেকি আছে ৰবা মাতি দিওঁ অঞ্জনা খুৰা দেউ তাইৰ লগত মোৰ এটা ডাঙৰ কথা আছে কি কথা বিয়া আপোনালোক ৰ'ব মই তাইক লগ ধৰি আহোঁ যোৱা হেৰি ৰুবুলে বিয়াৰ কথা ক'লে যে কি ক'লে বুজা নাই ৰুবুলে তাৰমানে আমাৰ অঞ্জনাক বিয়া কৰাব সঁচা হে প্ৰভু হলেই হয় মই পেটে যি ভাবি আছিলো তাকেই হ'ল কি
মোৰ কথা ভাবি আছে কিন্তু মিতিৰে মিতিৰে বিয়াখন ভাল হ'ব জানো এই থকহে ইমান দূৰ সম্পৰ্কীয় মিতিৰ সেইটো অৱশ্যে হয় ভিনীহেকৰ মোমায়েকৰ ল'ৰাহে এনেকুৱা বিয়াত সামাজিক বাধা নাই অৱশ্যে থাকিলেও থাকক তথাপিও মই মোৰ ছোৱালীক ৰুবুললৈ বিয়া দিমেই হে প্ৰভু এই আমি কি শুনিছো অঞ্জনা বিয়া মোৰ লগত ঘৰত বাৰু ধুনীয়া ছোৱালীজনী আছে নেকি কাৰ কথা কৈছে অঞ্জনাৰ নেকি নামটো অঞ্জনা খুব ধুনীয়া ছোৱালী বোলে আপোনাক কিয় লাগে নক'বা আৰু বৰ ডাঙৰ কথা এটা আছে এওঁলোকৰ ঘৰলৈ বাৰু আপুনি প্ৰথম আহিছে নেকি হয় আজি প্ৰথম ছোৱালী চাবলৈ অহা নাইতো তুমি কিন্তু ভাল ধৰিছা তেনেকুৱা এটা কাৰণ বুলিয়ে ধৰাচোন আপোনাৰ ল'ৰাৰ কাৰণে মোৰ ল'ৰা তুমি এইবোৰ কি কথা কৈছা হে আৰে ৰুবুল দা এইটো তুমিয়ে নে কেতিয়া আহিলা এই জাষ্ট ইমান দিনৰ পিছত আহিছা ন খঙে উঠি যায় অঞ্জনা ৰুবুলে ইমান ধুনীয়া মিঠাই আনিছে লোৱা মিঠাই কৈ বাল মাৰিলে নহ'ব দেই চাকৰি পালে যে কাপোৰ দিম বুলি কৈছিলা কি হ'ল কি কাপোৰ দিম তোমাক নিদিনো কাক দিম মোৰ লগত দোকানলৈ যাবা নাযাবনে নতুন গাড়ীত উঠি ফুৰিবলৈ পাব নতুন গাড়ী তো আকৌ ৰুবুলে নতুন গাড়ী ললে নহয় তাৰে মিঠাই এয়া সঁচা ৰুবুলে অথনিৰ পৰা কিয় কোৱা নাই চাওঁ মিঠাই এটাকে খাই লওঁ গাড়ীখন ক'ত ৰাখিছা আগফালে বোলে চাই আহোঁগে আৰে প্ৰণৱ শুনাচোন প্ৰণৱ ইবাৰ কেতিয়া আহিছিল আপুনি এখন মোৰ লগত আহিছে কলে দা কেকে এয়া অঞ্জনা মই ঠিকেই ধৰিব পাৰিছো তোমাৰ নামেই অঞ্জনা ন হয় পিছে গাড়ীখন চালানে নাই চাওঁগে ৰ'বা আপোনাৰ গাড়ীও এখন আছে বুলি ক'লো যে চাবলৈ গৈছে বলক বা ৰুবুল দা ইমান যে ধুনীয়া গাড়ী নহয় ব্ৰেণ্ড নিউ একেবাৰে নতুন কিনা বেছি দিন হোৱা নাই মাত্ৰ জানে একবাৰ কিনা কথা কৈছো নহয় বা ৰংটো যে কিমান ধুনীয়া ৰুবুল দা তোমাৰ যে চইচ না এওঁ চইচ নহয় মোৰ মমে চুজ কৰি দিছে এখেতৰ মা মোৰ নিজৰ মা দৰে আচ্ছা কৈ দাদা কে অঞ্জনা যে এতিয়া আমাৰ লগত টাউনলৈ গৈ আছে গম পাইছা নাই কে এক মিনিট টাউনৰ পৰা এপাক ফুৰাই আহোঁগৈ ব'ল আগতে শুনি লওকচোন আপুনি যদি টাউনত ধুনীয়া কাপোৰ দোকানৰ পৰা তাইক দুযোৰমান কাপোৰ প্ৰেজেণ্ট দিব পাৰে জানিব আপোনাৰ কাম দিম কিয় নিদিম